নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল নিউ আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু সাত বিহুৰ এটা পৰম্পৰা আছে যে সাত বিহুত সাতবিধ শাক পাচলিৰে চব্জি খোৱা হয়। সেইকাৰণে আজি আমাৰ মায়ে সাতবিধ শাক পাচলি যোগাৰ কৰিছে। কিনো কৰিছে যোগাৰ চাওকচোন। মা কি যোগাৰ কৰিছে দেখাওক। এইটো ঢেকীয়া শাক, ঢেকীয়া আৰু এইটো ৰঙালাও আগ হয়, দুবিধ হ'ল। এবিধ গঞ্চানা, তিনিবিধ হ'ল। তাৰপিছত এইটো নৰসিংহৰ পাত চাৰিবিধ, আৰু এইটো খুতুৰা শাক পাঁচবিধ। তাৰপিছত আৰু এইটো বেঙেনাও দি দিম আমি ছবিধ, আৰু আলু দি সাতবিধ। এয়া আমাৰ পুখুৰীৰ মাছ। কি পালোঁ পুখুৰীত চাওঁ আহক। এইটো কি কুচিয়া নেকি? বা জঁপিয়াই পৰিছে মাছকেইটা। সাত বিহুৰ এই পৰম্পৰা অতীতৰে পৰা চলি আহিছে আৰু ভৱিষ্যতলৈও চলি থাকিব। অসমীয়া জাতিৰ এই পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব, তেতিয়াহে আহিবলগীয়া প্ৰজন্মই এইবোৰৰ বিষয়ে জানিব। চহৰ অঞ্চলত কিছুমান শাক পাচলি পাব টান, তথাপিও কিনি হ'লেও মানুহে এই পৰম্পৰা ৰক্ষা কৰি আহিছে। চাওক আমাৰ টিকলিজনীক হালধিৰে গা ধুৱাই আছে। টিকলি, কি কৰিছা তুমি? গা ধুইছা? বাবা বাবা লেংটা লেংটা Love you. গতিকে আপোনালোকেও এই পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটো ভালকৈ পালন কৰক। আমিও ভালকৈ পালন কৰোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, আৰু ভিডিঅ'টোত নতুনকৈ আহিছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিলৈ ইমানেই। থেংক ইউ।